গুড ইভিনিং সাংবাদিক বন্ধুসকল। আমাৰ বিটিচি চৰকাৰৰ যি 25-26 যি বাজেট সেশন, এই বাজেট সেশন আমাৰ খুব কম দিনৰ ভিতৰত আৰম্ভ হ'ব। অতি শীঘ্ৰে আৰম্ভ কৰিবলৈ গৈ আছো। তো এই বিটিচিৰ বাজেট সেশনৰ পূৰ্বে আজি আমাৰ বিটিচিৰ এক্সিকিউটিভ কাউন্সিল মিটিং আছিলে। বাজেট সেশনৰ ঠিক মুহূৰ্তত আজিৰ এক্সিকিউটিভ কাউন্সিলৰ যিবোৰ এজেণ্ডা আছিল, সেই কাউন্সিলৰ কিছুমান বিশেষ এজেণ্ডাৰ ওপৰত আপোনালোকক আমি অৱগত কৰাবলৈ আমাৰ অনাৰেবল CM মহোদয়ৰ নিৰ্দেশ মৰ্মে আমাৰ বন্ধুবৰ উইলছন হাজদা EM আৰু মই আপোনালোকক এইখিনি কথা অৱগত কৰাবলৈ আজি এই প্ৰেছ মিটৰ আহ্বান কৰিছো। পোনপ্ৰথমে মই আপোনালোকক জনাবলৈ বিচাৰিছো যে এইবেলি আমাৰ যি বাজেট সেশন হ'ব, এই বাজেট সেশনত বা আমাৰ এই BTRৰ যি মুঠ বাজেট হ'ব, তাৰে কিছু মানে পুঁজি আমাৰ অনাৰেবল CM মহোদয়ে তো স্পেচিয়েল ইনিচিয়েটিভ স্কিম কিছুমান লৈছে। ইন জেনেৰেল যিবোৰ স্কিম লোৱা হয় বিভিন্ন বিভাগত, মানে গতানুগতিক যিবোৰ আঁচনি লোৱা হয়, ঠিক তেনেকুৱা নহয়। এইবাৰ অলপ বেলেগ ধৰণৰ কিছুমান স্কিম লৈছে আমাৰ অনাৰেবল CM মহোদয়ে BTRৰ সমগ্ৰ ৰাইজৰ বাবে। BTRৰ মানে ব্যতিক্ৰমী এটা মানে পৰিৱৰ্তন বা ব্যতিক্ৰমী এটা কামৰ বাবে তেনেকুৱা ধৰণৰ কিছুমান আঁচনি লৈছে। সেই বিষয়ে আপোনালোকক আজি অৱগত কৰাবলৈ আমি আমন্ত্ৰণ জনাইছো। প্ৰথমতে হ'ল আমাৰ যি বাজেট হ'ব, প্ৰথম কথা জনাব বিচাৰিছো যে এই বাজেটৰ 2% অৰ্থাৎ প্ৰায় 16 crore 16 কোটি টকা আমাৰ গ্ৰীণ বডোলেণ্ড মিছন হিচাপে এটা মানে পলিচি লোৱা হৈছে। মানে সমগ্ৰ বডোলেণ্ড বা BTRক আমাৰ প্ৰকৃতিক সুৰক্ষা দিয়া বা আমাৰ প্ৰদূষণ দূৰ কৰা বা আমাৰ যি ইয়াত কি কয় যি উষ্ণতা বৃদ্ধি পাইছে সমগ্ৰ বিশ্বত, সেই উষ্ণতা যাতে আমি এটা মানে নিম্নগামী কৰিব পাৰোঁ, প্ৰাকৃতিক প্ৰদূষণ দূৰ কৰা, ৰোড ছাইড প্লেণ্টেশ্যন, আমাৰ কি কয় কিছুমান গাঁৱৰ মাজত কম্পিটিশ্যন, পৰিষ্কাৰ পৰিচ্ছন্নতা কৰি ৰাখিব লাগে গাঁও বা নিজৰ পৰিৱেশ, তাৰ কাৰণে কিছুমান কম্পিটিশ্যন প্ৰতিযোগিতাৰ আয়োজন কৰা, আমাৰ ভূমি সংৰক্ষণ কৰা, তেনেকুৱা ধৰণৰ ভূমি, প্ৰকৃতি, পানী সেইবোৰক সংৰক্ষণ কৰি পেলাই এখন সুন্দৰ সেউজীয়া, এখন প্ৰদূষণমুক্ত, এখন সকলোৰে কাৰণে যাতে মানে সৰ্বোপযোগী এখন BTR কৰাৰ কাৰণে আমাৰ এইবাৰ গ্ৰীণ বডোলেণ্ড মিছন নামেৰে এটা পলিচি লোৱা হৈছে। দিব্যাংগসকলৰ কাৰণে, আমাৰ গতানুগতিক দিব্যাংগৰ কাৰণে চৰকাৰ আমি পৰিচয় থাকোঁ, কিন্তু এইবেলি আমাৰ সন্মানীয় CM মহোদয়ে এটা বেলেগ পলিচি লৈছে। তাতো মুঠ বাজেটৰ 1% অৰ্থাৎ 8 crore এটা ধাৰ্য কৰা হৈছে। আমাৰ BTRত 2খন ডিজেবল অৰ্থাৎ দিব্যাংগসকলৰ কাৰণে 2খন বিদ্যালয় স্থাপন কৰা হ'ব। এইবেলিৰ পৰা আৰম্ভ হ'ব। এই 2খন বিদ্যালয় স্থাপন কৰা হ'ব 2খন জিলাত, পিছলৈ আকৌ বঢ়োৱা হ'ব। তাৰোপৰি দিব্যাংগসকলৰ স্কিল ডেভেলপমেণ্টৰ কাৰণে, স্কিল ট্ৰেইনিঙৰ কাৰণে এইবেলি আমাৰ এটা আঁচনি লৈছোঁ। এইবেলি আমি প্ৰায় 50জন বিভিন্ন ঠাইৰ পৰা, BTR বিভিন্ন ঠাইৰ পৰা 50জনকৈ 100জন, দুটা পাৰ্ট হ'ব। 100জনক আমি লাইভলিহুড মানে ডেভেলপ কৰাৰ কাৰণে, যাতে স্কিল ডেভেলপমেণ্টৰ কাৰণে যাতে কৰ্মসংস্থান পাব পাৰে আমাৰ দিব্যাংগ ভাই ভনীসকল, তাৰ কাৰণে স্কিল ডেভেলপমেণ্টৰ তেনেকুৱা ধৰণৰ এটা আঁচনি লোৱা হৈছে, এটা পলিচি লোৱা হৈছে। সেই স্কিল ডেভেলপমেণ্ট অৰ্থাৎ তেওঁলোকক কৰ্মসংস্থানমুখী যি কাৰ্যক্ৰম নিকা, তাৰ কাৰণে এইবেলি আমাৰ বাজেট ধাৰ্য কৰা হৈছে। আৰু সেই আমাৰ যিসকল দিব্যাংগ ভাই ভনী আছে, তেওঁলোকৰ প্ৰপাৰ যিটো পঞ্জীয়ন, আমি ইয়াতে BTRত আমি এতিয়ালৈকে হিচাপ কৰি পাইছোঁ 23,000ৰো বেছি আমাৰ দিব্যাংগ ভাই ভনী আছে। আমি আকৌ ইয়াতকৈ ভালকৈ আৰু সূক্ষ্মভাৱে ইয়াক আমি যাতে পঞ্জীয়ন কৰি আৰু ওলাব পাৰোঁ। যেতিয়া ইয়াতে আমি শুনিছোঁ যে 23,000তকৈ বেছি আৰু দিব্যাংগ ভাই ভনী আছে যিসকলৰ হয়তো পঞ্জীয়ন হোৱা নাই। গতিকে আমি BTR চৰকাৰে নিজাববীয়াকৈ সমগ্ৰ BTRৰ 4টা জিলাৰ আমাৰ ভিন্নকৈ আমি তেওঁলোকক পঞ্জীয়ন কৰাম। পঞ্জীয়ন কৰি তেওঁলোকৰ কেনেকুৱা দিব্যাংগ, কি শাৰীৰ দিব্যাংগ, কি কেটেগৰীৰ দিব্যাংগ, কিমান বয়সৰ দিব্যাংগ, এই গোটেইখিনি বিষয় আমাৰ ইয়াতে সন্নিৱিষ্ট হৈ আছে। ঠিক তেনেকৈ আমাৰ নেক্সট হ'ল মহিলা আঁচনি আছে। তথাপিও আমাৰ CM ডাঙৰীয়া মহিলা সবলীকৰণৰ কাৰণে অলপ বিশেষ পদক্ষেপ লৈছে। তাতো এটা 1% পুঁজি ধাৰ্য কৰা হ'ব, প্ৰায় 8 crore। আমাৰ মহিলাসকলক স্তৰ হিচাপে মানে
ক্লাসিফিকেশন কৰি পেলাই এই প্ৰগ্ৰামটো কৰা হ'ব যিসকল মহিলা আমাৰ মানে কৰ্মসংস্থানৰ কাৰণে তেওঁলোকে বিচাৰি কৰ্মসংস্থান বিচাৰে বা কৰ্মসংস্থানৰ কাৰণে তেওঁলোক ফিটেড উপযুক্ত তেওঁলোকৰ কাৰণে বেলেগকে প্ৰশিক্ষণ কৰা হ'ব সেই প্ৰশিক্ষণ 2 তৰপীয়া 3 তৰপীয়া হ'ব যিসকল মহিলা শিক্ষাৰ লগত জড়িত বা আৰ্থিক ক্ষেত্ৰত তেওঁলোকৰ বুৎপত্তি আছে দক্ষতা আছে ইকোনমিক সাইডৰ সেভিংস বা উন্নয়নৰ ক্ষেত্ৰত তেনেকুৱা ধৰণৰ তেওঁলোকৰ কাৰণে বেলেগকে প্ৰশিক্ষণ হ'ব ঠিক সোসাইটিত লিড কৰা সামাজিকভাৱে যিসকল মহিলা আগবাঢ়ি আহে বা লিডাৰশ্বিপ কৰে গ্ৰাসৰুট লেভেলৰ পৰা ওপৰৰ একেবাৰে ডিস্ট্ৰিক্ট বা ষ্টেট লেভেলৰ তেনেকুৱা মহিলাৰ কাৰণে বেলেগকে প্ৰশিক্ষণ হ'ব তেনেকে আমাৰ ভিন্ন ভিন্নভাৱে ক্লাসিফিকেশন কৰি তেনেকুৱা প্ৰায় 4 তৰপীয়া 4টা ষ্টেপত আমাৰ মহিলাসকলক প্ৰশিক্ষণ দিয়াৰ লগে লগে তেওঁলোকৰ মাজত ভিন্ন ধৰণৰ কম্পিটিশনৰ আয়োজন কৰা হ'ব আৰু তেওঁলোকক যাতে আমি কৰ্মসংস্থান দিব পাৰো এই মানে ক্লাসিফিকেশন কৰি পেলাই এওঁলোকৰ পৰা উপযুক্ত মহিলাগৰাকী যাতে আমি কৰ্মসংস্থান দিব পাৰো উপযুক্ত মহিলাগৰাকী যাতে আমি মানে ক'ৰবাত এংগেজ কৰিব পাৰো যোনে যেনেকুৱা ধৰণে বিচাৰে যাৰ য'ত বুৎপত্তি আছে অৰ্হতা আছে তেনেকুৱা ধৰণৰ এটা